এভৰিৱান নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি ক'লৈ আহিছোঁ, কি কৰিছোঁ সকলোখিনি দেখাই থাকিম। ক'লৈ আহিছোঁ আমি আজি ঠেঙাল মিউজিয়াম। এতিয়া আমি গৈছোঁ ঠেঙাল মিউজিয়ামলৈ। তেওঁলোকে কি কি সংৰক্ষণ কৰিছে হয়তো দেখাব পাৰে, দেখাব নোৱাৰিবও পাৰে, ক'ব নোৱাৰোঁ। এতিয়া আমি সোমাই লওঁ আগত, ব'লা। প্ৰথম গেটখনৰ ওচৰতে মানে টিকেট কাউণ্টাৰটো আছে। আমি টিকেট কৰি লৈছোঁ। আৰু যদি মানে টিকেট কৰোঁতে মানে যদি সোধে তেওঁলোকে, যদি কেমেৰা লৈ আহে, কোনোবাই যদি কেমেৰা লৈ আহিব বিচাৰে তেতিয়াহ'লে এক্সট্ৰাকৈ টিকেট কাটিব লাগিব। জাননীখন দেখিছেনে? মিউজিয়ামৰ ভিতৰলৈ কি কি গুটখা চিপছ এইবিলাক প্ৰৱেশ নিষেধ। আৰু এয়া হৈছে আমাৰ পোৱালি বাপেক আৰু মাহীয়েকহঁত গৈছে ভিতৰলৈ। ইমান ধুনীয়া পৰিৱেশ নহয়, আপোনালোকে কোনোবা আহিছে নেকি জনাবচোন দেই। বিৰাট ভাল লাগে কিন্তু আমাৰ তিতাবৰৰ হয়। আৰু ব'লা, গেটৰ সন্মুখত এনেকৈ সোমাইছোঁ। তেওঁলোকে ইমান সুন্দৰকৈ পৰিপাটিকৈ সজাই থৈছে নহয়। এয়া হৈছে ঠাইখনত। পটাপট সোমাই দেখিলোঁ যে এইটো ম'হৰ যুঁজ নেকি, ম'হৰ যুঁজে বাঁহেৰে ইমান ধুনীয়াকৈ বনাই থৈছে নহয়, ইমান ভাল লাগিছে। আৰু লগতে ম'হৰ গোৱাল বুলি কয়, এয়া মুখা শিল্প। আৰু এইবোৰ মুখা শিল্পৰ ইমান ধুনীয়াকৈ তেওঁলোকে দি থৈছে যে বিৰাট ভাল লাগিলে মোৰ। সেইকাৰণে ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাই দিওঁ। আৰু এইবিলাক সঁচাকৈ চাবলগীয়া। মোৰ নিজৰ ভাল লাগিল কাৰণেহে দেখুৱালোঁ দেই। হয়তো যিসকলে বেয়া পাইছে তেওঁলোকে স্কিপ কৰিব। আৰু ইমান ভাল লগা এটা মুহূৰ্ত, মানে আপোনালোকক শ্বেয়াৰ নকৰাকৈ থাকিব নোৱাৰোঁ। ওপৰলৈ যাওঁ। ওপৰত আমাৰ পাৰ্টিটো গ'লে দেখিছে নাই, এইকেইটা ৰেডি হৈ আছে। কেমেৰামেন আমাৰ বৃষ্টি মাহীহে আকৌ দেই, কিমান ধুনীয়াকৈ তুলি দিছে তাই। থেংক ইউ বৃষ্টি। গোটেইখিনি সোমাই লওঁ, সোমাবলৈ দিয়ে নিদিয়ে তাত কেমেৰাটো চাই লওঁ, সুধি ল'ব লাগিব। এতিয়া লাহেকৈ আমি সংগ্ৰহালয়ৰ ফালে গৈ আছোঁ। ইফালে এক্সিট, প্ৰৱেশ দুৱাৰ। এয়া হৈছে যোগনায়ক শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিৰ কিছু দৃশ্যাংশ। তেওঁলোকে ইমান সুন্দৰকৈ বাঁহেৰে নিৰ্মাণ কৰি থৈছে, সঁচাকৈ বিৰাট আকৰ্ষণীয়, বিৰাট ভাল লাগিল মোৰ। আৰু এইফালেদি এইবিলাক পাতি বুলি কয়, পাতিৰ পৰা তেওঁলোকে এনেকৈ গুঠি থৈছে। আৰু এয়া হৈছে চেপাৰে ধুনীয়াকৈ গছৰ পাতৰ নিচিনা আকাৰ দি বনাই থৈছে। বিৰাট ভাল লাগিছে মানে মোৰ। বিশেষকৈ চেপাটো বহুত দিন হ'ল দেখা নাই, আজি ফাইনেলি বহুত দিনৰ মূৰত দেখিলোঁ। লিফ্টতো যাব পাৰোঁ, নাযাওঁ দেই। এতিয়া মানে একেবাৰে ষ্টেপেৰেদি অলপ তললৈ নামি আহিছোঁ। তলতনো কি আছে অকণমান চাই লওঁ। এতিয়া চাই পেলাই আমি ঘূৰি আহিলোঁ দেই। সিহঁতি বহুত ভাল লাগিলে বোলে, একদম যিটো সজীৱ মানে প্ৰতিচ্ছবি বেছি ভাল লাগিলে। এতিয়া ছোৱালীয়ে খেলোঁ কৈ আছে, আমি মানে ষ্টেপবোৰ নামি গৈ আছোঁ। বগা গৈছেগৈ সেইখিনি বগা। তাৰপিছত এইফালেদি ছোৱালীয়ে খেলিবলৈ যাব এতিয়া। খেলিবৰ কাৰণে পাগল পোৱালি। ছোৱালী ধুনীয়া বস্তু ন। কেনেকুৱা লাগিল তোমাৰ? ভাল লাগিল। কি হ'লগে বহি কি হ'লগে বহি? হে
কি হ'লনো কি হ'ল হা টিকাটো সজাই দিছা যে কেলে বৃষ্টি মাহী বৰষা মাহী আৰাইতা বাপেক আমাৰ মিষ্টাৰ আহি আছে গেৰেপকে এতিয়া মানে একদম ইমান মজা লাগিলে নহয় চাই দেখোন ইমান ধুনীয়া পৰিৱেশ নহয় বাপেক জীয়েকে কি কৰি আছে এতিয়া মানে আমি যাওঁগৈ আৰু এতিয়া পৰিৱেশটো অকণমান আপোনালোকক দেখুৱাইছোঁ ফাইনেলি বিৰাট ভাল লাগিলে আহি ভণ্টিহঁত আহিছিলে সিহঁতক ফুৰাবৰ কাৰণে লৈ আহিলোঁ ঠেঙাল মিউজিয়ামতে মই আগত এবাৰ আহিছিলোঁ আজি দুবাৰ আহিছোঁ তাৰপিছত বেকগ্ৰাউণ্ড মিউজিকটো ঘুমাই লাগি আছিলে সেইকাৰণে মোৰ মাতটো চাগে আপোনালোকে শুনাই নাপালে ধুন মিউজিয়াম চাই কেনেকুৱা লাগিলে মুখে কথা ক'ব টান পায় হাতেৰে আংগিকহে দেখুৱাই দেই